Hi friends, স্বাগতম জনাইছো মোৰ ফেচবুক ব্লগছ সত্যজিৎ গগৈ ব্লগছ আৰু ইউটিউব চেনেল সত্যজিৎ ব্লগছলৈ। আজি আপোনালোকে মোক স্কুল ড্ৰেছত দেখি ভাবিছে চাগে আজি মই স্কুল ড্ৰেছতনো কিয় ব্লগছ বনাইছো। তো আজি ব্লগছটো বনোৱাৰ বিশেষ কাৰণ হৈছে আমাৰ বিদ্যালয় অৰ্থাৎ টিংখং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অহা 4, 5, 6 তাৰিখে মহাৰাজা জয়ন্তী অনুষ্ঠিত কৰা হৈছে। তাকে লৈ ভাবিলোঁ এটা ভিডিঅ'কে বনাওঁ, মানে বিদ্যালয়খনত প্ৰস্তুতিনো কেনেকুৱা ধৰণে চলিছে তাকে লৈ ভাবিলোঁ এটা সৰু ভিডিঅ'কে বনাওঁ। তো যদি ভিডিঅ'টো ভাল পায় আপোনালোকে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইবো কৰিব নাপাহৰিব। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সেয়া আমি পাই গ'লোঁ স্কুলত আৰু এতিয়া গৈ আছোঁ আমাৰ প্ৰগ্ৰামলৈ বুলি। এয়া হ'ল সন্মুখ ভাগ আমাৰ স্কুলৰ। তো আপোনালোকে দেখিব পাইছে আমাৰ স্কুলৰ সন্মুখ ভাগ। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইবো কৰি দিব দেই ফ্ৰেণ্ডছ। এয়া মই গৈ আছোঁ আৰু মোৰ লগৰজনৰ লগত গৈ আছোঁ মই বৰ্তমানে। এয়া হৈছে প্ৰদৰ্শনীৰ বাবে ঘৰ সাজি থকা হৈছে দুটাকৈ। ইয়াত মানে প্ৰদৰ্শনী দেখুওৱা হ'ব, লগতে কাপোৰ আদি কৰি বিভিন্ন ধৰণৰ বস্তু বিক্ৰী কৰা হ'ব তাত। এইসমূহ তৈয়াৰ কৰি থকা হৈছে আৰু এইখন আমাৰ বিদ্যালয়ৰ আজি থোৱা হৈছে ইমান ধুনীয়াকৈ। জনাব বঢ়িয়া। দিব বুলি আশা ৰাখিলোঁ। এয়া মই ষ্টেজত পালোহি এতিয়া। এইজন মোৰ লগৰ শিৱ, যি দেখিলেই নাম শুনি ভয় খাই যায়। এইজন হ'ল এলবাৰ্ট আইনষ্টাইন, এইজন হ'ল কৌশিক কাশ্যপ। এয়া ষ্টেজৰ পৰা দেখিবলৈ এনেকুৱা ধৰণৰ আপোনালোকে দেখিবলৈ পাইছে। এইফালে ট্ৰেইনিং দিয়া থকা হৈছে আৰু এইফালে বাঁহবান্ধি থোৱা হৈছে, কাৰণ ষ্টেজটো সম্পূৰ্ণকৈ হোৱা নাই। আৰু এইজন যদি আপোনালোকে মোৰ ভিডিঅ'টো ধন্যবাদ।